আজি কোনো মই স্বাগতম নজনাওঁ ভালদৰে বন্ধুসকল স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেল ডিএছ ইনফৰমেশ্যনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক বন্ধু আজি ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ ভিডিঅ'টো অকল টিকটক ভাৰ্চেছ ইউটিউব অন্ত পৰিলে নহয় জানো যদি আপোনালোকে নিজকে অসমীয়া বুলি ভাবিছে তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আপোনালোকে কমেণ্ট বক্স আজি খোলা আছে আপোনালোকৰ বাবে বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি কোনো যদি আপুনি এজন প্ৰেমী হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যদি কিবা বুজি পাইছে গীতিমণি বৰগোহাঁইদেৱে যি চলি আছিলে মানে বৰ্তমান সময়ত যি চলি আছিলে সেই জাতি বিৰোধী মন্তব্যসমূহ সেয়া অন্ত পৰিলে যদি চোৱা নাই বৈজ্ঞানিকৰ অনুসৰি সূৰ্যৰ লকডাউন হ'ব গৈ আছে বৰ্তমান পৃথিৱীটো ইয়াৰ লকডাউন চলি আছে নহয় যদি চোৱা নাই এতিয়াও চাব পাৰে এগ্ৰিমেণ্ট দিয়া আছে কিন্তু আটাইতকৈ এতিয়া মূল বিষয়বস্তু কি গম পাইছেনে এতিয়া হৈছে দিহিং পাত তিনিটা ৰাজ্যিক বস্তু চিলেক্ট হৈছিল 2005 চনত সেইকেইটা হৈছে এটা হৈছে দেওহাঁহ আৰু এটা হৈছে আপোনাৰ যি অৰ্কিড অৰ্থাৎ কপৌ ফুল আৰু ফুলুং গছ এই তিনিটা বস্তু ইয়াৰ পৰা চিলেক্ট হৈ গৈছে বৰ্তমান ৰাজ্যিক সম্পদ হিচাপে ইয়াক ঘোষণা কৰা হৈছে বিষয় লৈ আহিছোঁ আৰু বিষয়টো আপোনালোকক ফুটেজটো দেখিলে গম পাব যদি আপোনালোকে নিজকে অসমীয়া বুলি ভাবিছে তেনেহ'লে এই ভিডিঅ'ত আপোনালোকে যিমান পাৰে কমেণ্ট কৰক আৰু কিন্তু কমেণ্টবোৰ উচিত কমেণ্ট দিয়ক যাতে বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেল ডিএছ ইনফৰমেশ্যনলৈ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব আৰু যি বিষয়বস্তুৰ দৰে তিনিটা পইণ্ট মই আগতীয়াকৈ আপোনাক কৈ দিছোঁ বন্ধুসকল বহু সময় অপেক্ষাৰ অন্তত মই আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ দীপজ্যোতি ডিএছ ইনফৰমেশ্যনত তেনেহ'লে মোৰ ভিডিঅ'বোৰ চাবলৈ তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক যাতে নতুন নতুন তথ্যসমূহ আপোনালোকে আগতীয়াকৈ পায় তেনেহ'লে আৰম্ভ কৰি দিয়ক আপোনালোকৰ ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰিবলৈ লাচিতৰ তেজ এতিয়াও বৈ আছে ধন্যবাদ জয় আই অসম